হাই ফ্ৰেণ্ডছ, আজি মই আটাৰ কেক এটা বনাম। তাৰ কাৰণে লৈছোঁ এবাটি আটা, এবাটি চুজি, চেনি, ৰিফাইন লৈছোঁ। আপুনি ঘিউটো বনাব পাৰে আৰু 4/4 এভাগ দৈ লৈছোঁ। আৰু মই এগিলাচ গাখীৰ লৈছোঁ। গাখীৰ যিমানকণ দৰকাৰ মই সিমানকণেই দিম। বেছিও লাগিব পাৰে বা কমো লাগিব পাৰে। এতিয়া আমি ষ্টাৰ্ট কৰিম। এতিয়া প্ৰথমে চেনিখিনি দিছোঁ। মই চব গ্ৰাইণ্ডাৰ বাতিতে ফেটি ল'ম। তাৰ পাছত মই দৈখিনি এতিয়া মই এইখিনি ভালকৈ ফেটি ল'ম। এয়া দেখিছেনে? তাৰপিছত মই আটাখিনি দিম। তাৰপিছত এতিয়া মই চুজি, এতিয়া মই অলপ গাখীৰ দিম। এইখিনি আকৌ মই ভালকৈ পিচি ল'ম। এতিয়া মই তেলখিনি দিম, আকৌ গ্ৰাইণ্ডাৰত পিচিম। এতিয়া মই গোটেইখিনি এটা পাত্ৰত উলিয়াই পেলাম। এইখিনি এতিয়া মই 10-15 মিনিটমান অকণমান ৰেষ্ট ল'বলৈ দিম। তাৰপিছত মই কেকটো বনাম। যিহেতু ইয়াত চুজি আছে, সেইটো অকণমান মিক্স হ'বলৈ টাইম লাগে। এতিয়া আমি কেক টিনটো ধুনীয়াকৈ তেল অকণমান দি ভালকৈ ঠিক কৰি লওঁ। চবফালে ভালকৈ তেল লগাই ল'ব লাগিব এনেকৈ। যিহেতু আটাৰ কেকে বনাইছোঁ, সেইকাৰণে মই আটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। দেখিছেনে? এনেকৈ ধুনীয়াকৈ মই চব ফালৰ পৰা লগাই লৈছোঁ। তেতিয়া কেকটো উলিয়াবলৈ ভাল হয়। এতিয়া মই বেটাৰখিনি দেখিছে কিমান ধুনীয়া হৈ গ'ল, ফুলি গ'ল। মই এইখিনিৰ কাৰণে একেটা বাতিয়ে ইউজ কৰিছোঁ। এইটো বাতিৰে মই আটা, চুজি, চেনি চব মই এইটো বাতিৰে ব্যৱহাৰ কৰিছোঁ। একেটাই মাপ হ'লে কেকটো ধুনীয়া হয়। যিহেতু অকণমান ডাঠ হৈ গ'ল, তাৰ কাৰণে মই অকণমান গাখীৰ ব্যৱহাৰ কৰিম।
এতিয়া মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মই ইয়াত 1.5 চামুচ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত বেকিং পাউডাৰ নাথাকে আপুনি বেকিং চ'ডাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই তাত দিবৰ কাৰণে কাজু, খিচমিচ আৰু অকণমান চেৰি ব্যৱহাৰ কৰিছোঁ। বাকী আপোনালোকৰ নকৰিলেও কথা নাই, কৰোঁ বুলিলেও কৰিব পাৰে। মই অকণমান এচেঞ্চ ব্যৱহাৰ কৰিছোঁ। এই অকণমান এচেঞ্চ মই ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত নাথাকে আপোনালোকে ইলাচি পাউডাৰো অকণমান ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কেকৰ টিনটোত এইখিনি বেটাৰ দি দিছোঁ। কাজু খিচমিচখিনি দিওঁতে অকণমান আটা বা ময়দা অকণমান ব্যৱহাৰ কৰি ল'ব। এতিয়া মোৰ বেটাৰটো ৰেডি হ'ল। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ, তাতে এনেকুৱা ষ্টেণ্ড এডাল মই ব্যৱহাৰ কৰিছোঁ। তাত অলপ নিমখ দি দিছোঁ, আগতে ইউজ কৰাই নিমখ। এনেকৈ অকণমান গৰম কৰি ল'ম। এতিয়া 10-15 মিনিট গৰম হোৱাৰ পিছত আমি কেকটো বেটাৰখিনি ইয়াত দি দিম। এয়া দেখিছেনে এতিয়া গৰম হ'ল। মই এতিয়া কেক টিনটো দি দিছোঁ। তাত এতিয়া মই ঢাকনখন লগাই ঠিক 10-15 মিনিটৰ পিছত মই আকৌ চাম। 10-15 মিনিট হৈ গ'ল। এতিয়া আমি চেক কৰোঁচোন। এতিয়া আমি আৰু 5 মিনিটমান থ'ব লাগিব। এতিয়া চাওঁ কেকটো। এয়া দেখিছেনে লাগি নাই অহা। কেকটো ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে কেকটো কিমান ধুনীয়া হৈছে। ইয়াক অকণমান ঠাণ্ডা হ'ব, তেতিয়াহে আমি কেকটো উলিয়াম ইয়াৰ পৰা। যদি মোৰ ভিডিঅ'খিনি চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগলৈ আহি থকা ভিডিঅ'বিলাকো আপোনালোকে চাই থাকিবলৈ পাব। এতিয়া কেকটো ঠাণ্ডা হ'ল, আমি চাওঁচোন। প্ৰথমে ছাইডকেইটা ধুনীয়াকৈ এনেকৈ এৰুৱাই ল'ব।
তাৰপিছত এনেকৈ দেখিছেনে? ইমান ধুনীয়া হৈছে কেকটো, ছফ্ট। এতিয়া আপোনালোকক মই কাটি দেখুৱাম। কেতিয়াবা বনাই চাব, খাই ভাল পাব। দেখিছে কিমান স্পঞ্জি হৈছে। এনেকৈ বনাই চাব, খাই ভাল পাব। খালি হিচাপবিলাক একেটা বাতিৰেই ল'ব, তেতিয়া খাবলৈ বেছি ভাল হয়। অকণমান 19-20 হ'লে কেকটো বৰ ধুনীয়া নহয়।